সন্মাননীয় আজি আমাৰ ইয়াত উপস্থিত ওদালগুৰি প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকল, মোৰ লগত আছে ওদালগুৰি বিটিআৰ গোৰ্খা সমাজৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ সভাপতি সম্পাদক, ওমেন সেলৰ সদস্য আৰু মই বিটিআৰ গোৰ্খা সমাজ কেন্দ্ৰীয় কমিটি ফালৰ পৰা আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ বাস্কা আৰু ওদালগুৰি জিলাত যিটো পৰিষদীয় নিৰ্বাচন ইয়াত হৈ গ'ল, এই নিৰ্বাচনত শান্তিপূৰ্ণভাৱে নিৰ্বাচন হৈ যোৱাৰ পিছত আমি সকলো ৰাইজক, ইয়াত থকা সকলো জাতি জনগোষ্ঠীক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। কাৰণ ৰাইজে স্বতঃস্ফূৰ্তভাৱে এই পৰিষদীয় নিৰ্বাচনত ভাগ লৈ নিজৰ ভোট প্ৰদান কৰিলে আৰু অসম চৰকাৰেও পৰ্যাপ্ত পৰিমাণৰ পুলিচ বিভাগ বা সৈন্য বাহিনী ইয়াত মোতায়েন কৰি এটা শান্তিৰ এটা পৰিৱেশ এটা সৃষ্টি কৰিলে। আমি প্ৰশাসন লগতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। লগতে বিটিআৰ গোৰ্খা সমাজে UPPL দলক পূৰ্ণৰূপে সমৰ্থন জনাইছিল। সেই হিচাপে আমি গোৰ্খা ৰাইজক গোৰ্খা গাঁৱত গৈ আমাৰ সমস্যাবিলাক ৰাইজৰ মাজত উপস্থাপন কৰাৰ পিছত আমাৰ ৰাইজে যেনেকৈ আঁকোৱালি ল'লে আৰু সেইভাৱে গোৰ্খা সমাজৰ আহ্বানত ভোট দিবৰ কাৰণে তেওঁলোকে ওলাই আহিল আৰু গোৰ্খা সমাজৰ আহ্বানৰ হৈ তেওঁলোকে UPPL দলক ভোট প্ৰদান কৰা বুলি আমি ৰাইজৰ মাজত জানিবলৈ পাইছোঁ। সেইকাৰণে গোৰ্খা সমাজৰ সকলো ৰাইজক আমি বিটিআৰ গোৰ্খা সমাজৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেই উদ্দেশ্যেৰে আজিৰ এই সংবাদমেলখন আপোনালোক লৈ পেলাই আমি ইয়াত পাতিছোঁ আৰু অহা 10 তাৰিখে যিখন ইলেকশ্যন আছে, চিৰাং আৰু বাস্কা জিলাৰ যিখন ইলেকশ্যন হ'ব, তাতো স্বতঃস্ফূৰ্তভাৱে সকলো ৰাইজ ওলাই আহি বাস্কা আৰু ওদালগুৰি জিলা যেনেধৰণে ভোট দিলে, সেই তেনেকৈ তেওঁলোকেও তাত ওলাই আহি ভোট প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান কৰিছোঁ। আৰু গোৰ্খা ৰাইজক আমি বিশেষকৈ আহ্বান কৰিব বিচাৰিছোঁ, যিহেতু আমি বিটিআৰ গোৰ্খা সমাজ হিচাপে আমাৰ সমৰ্থনত থকা UPPL দলক আমি যে সমৰ্থন দিয়াৰ পিছত গোৰ্খা ৰাইজসকলেও যেনেকৈ ওদালগুৰি আৰু বাস্কা জিলাত ওলাই আহিল, তেনেকৈ তাত থকা সকলো আমাৰ গোৰ্খা ৰাইজসকলেও আৰু তাত থকা জাতি জনগোষ্ঠী ওলাই আহি শান্তিপূৰ্ণভাৱে নিজৰ ভোট প্ৰদান কৰিবৰ কাৰণেও আমি আহ্বান কৰিছোঁ। আমাৰ ওদালগুৰি আৰু বাস্কাত এইটো নিৰ্বাচন হৈ গ'ল, ইয়াত শান্তিপূৰ্ণভাৱে নিৰ্বাচন হ'ল। তাৰ কাৰণে আমি প্ৰশাসনৰ লগতে ৰাইজক ধন্যবাদ জনাইছোঁ। আহি থকা 10 তাৰিখে যিটো চিৰাং আৰু কোকৰাঝাৰত হ'বলগীয়া নিৰ্বাচনতো ঠিক ইয়াৰ অনুৰূপে তাতো ৰাইজে স্বতঃস্ফূৰ্তভাৱে বিনা ভয়েৰে ওলাই আহি নিজৰ মতদান সাব্যস্ত কৰিব বুলি আমি আহ্বান কৰিছোঁ।